ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ পদ্যাংশ লাষ্ট পাৰ্ট দৃশ্যান্তৰ এই পাৰ্টিৰ পৰা 100% কমন প্ৰশ্নকেইটা দেখাই দিম। মই যিকেইটা প্ৰশ্ন দেখাই দিম এইকেইটাৰ পৰা 100% কমন পৰিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত। তোমালোকে এতিয়া 23 নং পৃষ্ঠা উলিয়াই লোৱা। 23 নং পৃষ্ঠাৰ পৰা তোমালোকে চাবা এনেকুৱাকৈ প্ৰশ্ন হ'ব। হৰে কৃষ্ণ ডেকাৰ দুখন আলোচনীৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা দাস ৰেণ্টেল আৰু ঘৰিয়সী আলোচনী। এনেকুৱাকৈ তুলি দিয়ে দাস ৰেণ্টেল আলোচনীখন কোনে সম্পাদনা কৰিছিল। তোমালোকে উত্তৰত লিখিবা হৰে কৃষ্ণ ডেকা। শিষ্যাৰ কবিতা পুথি কোনে ৰচনা কৰিছিল। তোমালোকে উত্তৰত আন এটা প্ৰশ্ন হ'ব পাৰে শিষ্যাৰ কবিতা পুথি কোনে ৰচনা কৰিছিল। তোমালোকে উত্তৰত লিখিব হৰে কৃষ্ণ ডেকা। তাৰপিছত হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি। তোমালোকে উত্তৰত লিখিবা আগন্তুক। তোমালোকে ধেমালি নকৰিবা, মই যিকেইটা প্ৰশ্ন দেখাই দিম সেইকেইটা পঢ়ি যাবা। তোমালোকে মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পাবা। এতিয়া তোমালোকে 24 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 24 নং পৃষ্ঠাৰ পৰা চাবা হৰে কৃষ্ণ ডেকা কিমান চনত সাহিত্য একাডেমী বঁটা, কথা বঁটা, অসম সাহিত্য উপত্যকা বঁটা লাভ কৰিছিল। তোমালোকৰ এনেকুৱাকৈ প্ৰশ্ন হ'ব হৰে কৃষ্ণ ডেকাই কেতিয়া অসম সাহিত্য উপত্যকা বঁটা লাভ কৰে। তোমালোকে উত্তৰত লিখিবা 2010 চনত। ঠিক তেনেকৈ সাহিত্য একাডেমী বঁটা আৰু কথা বঁটা তোমালোকে পঢ়ি যাবা। ইয়াৰ পৰা কেতিয়াবা এটা তুলি দিয়ে। ইয়াৰ পিছত এইটো পঢ়িবা। তোমালোকৰ ইয়াৰ পৰা হাৰফেয়ালিটো আহিব। হাৰফেয়ালিত এনুৱেলিটো চান্স আছে আহাৰ। তোমালোকৰ এইটো চাবা কবি হৰে কৃষ্ণ ডেকাৰ দৃশ্যান্তৰ কবিতাটো কি ৰূপ প্ৰতিফলিত হৈছে। তোমালোকে উত্তৰত লিখিবা সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে। শব্দাৰ্থ আৰু টকাৰ ভিতৰত চাবা কাকিনী তামোল, কুকুৰীকণা, দাহ, দৃশ্যান্তৰ, যশ এইকেইটা চালে হৈ যাব। ইয়াৰ পিছত 1 নং কুৱেশ্যনৰ চাবা চুমু উত্তৰ দিয়া। ক নং কুৱেশ্যনটো কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল। ইয়াৰ পিছত খ নং কুৱেশ্যনটো চাবা মানুহ এজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। গ নং কুৱেশ্যনটো চাবা মানুহ এজনে নিজৰ ঘৰ পদূলি কোৱাত বিচাৰিছিল। এতিয়া তোমালোকে 25 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা মানুহজনৰ ঘৰত দাঁতিত কিহে নমস্কাৰ ভংগীত আছিল। কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল। গধূলি সময়ত। তোমালোকে এটাকৈ লাইনি নহ'ব, শ্বৰ্ট প্ৰশ্ন চাবা। তাৰপিছত তোমালোকে 2 নং কুৱেশ্যনটো চাবা, ইম্পৰ্টেণ্ট আছে এবাৰ। 7 মহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহ এজনে কবিৰ সৈতে কি কথা পাতিছিল তোমাৰ নিজৰ ভাষাৰে লিখা। এইটো চাবা। ইয়াৰ পিছত দৃশ্যান্তৰ কবিতাটোৰ মূল ভাৱ চাবা। তোমালোকৰ 4 মাৰ্কছৰ তোমালোকৰ আগতে দি দিছোঁ কোন মূল ভাৱ পঢ়িব লাগিব, চাব নালাগে। দৃশ্যান্তৰ 2025 আহিছিল। 4 নং কুৱেশ্যনটো চাবা বৰ শান্তিত আছোঁ এই পূজাটিত কোনে কিয় এইদৰে কৈছিল কথাৰ অন্তৰ্নিহিত ভাৱ মোকাবেলা কৰা। 4 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে HS ফাইনেল এক্সামৰ কাৰণে। 5 নং কুৱেশ্যনটো চাবা হেৰা অচিনাকি মানুহ এজন তোমাক কি লাগে হে ইয়াত কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা। তাৰপিছত 6 নং কুৱেশ্যনটো চাবা দৃশ্যান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰৱৰ্তীত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা। ইয়াৰ পিছত তোমালোকে ব্যাখ্যা চাব নালাগে। ইয়াৰ পৰা ব্যাখ্যা চাবা। ব্যাখ্যা ঘ নং ব্যাখ্যাটো চাই থবা, বেছি থুলমূলকৈ চাই থবা। ইয়াৰ পিছত ভাষা বিষয়ৰ পৰা বিপৰীত শব্দ লিখা চাবা। 2 নংটো চাবা এটাকৈ সমাৰ্থক শব্দ লিখা, ন্যায়াৰ্থক শব্দ গঠন কৰা। ন্যায়াৰ্থক যদি বুজি নাপোৱা মোক কমেণ্ট কৰি ক'বা, তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম।
পিছত তোমালোকৰ আৰু নাই এইটো ভিডিঅ'ত মই যিকেইটা কুৱেশ্যন দেখাই দিলোঁ সেইকেইটাৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়'ৰ কমন পৰিবই পৰিব তোমালোকে সেইকেইটাই পঢ়ি যাবা তোমালোকৰ অন্য ভিডিঅ' লাগে মোক কমেণ্ট কৰি ক'বা মই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম।